স্বাগতম মোৰ সৰু ফাৰ্ম হাউচলৈ, য'ত প্ৰেম আৰু প্ৰকৃতি একেলগেই আহে। মই মোৰ সৰু ফাৰ্মখনত কি কৰি আছোঁ দেখাবলৈ গৈ আছোঁ। বলক, কঠীয়া ৰোৱাৰ পৰা ধান কটালৈ প্ৰত্যেকটো ক্ষণ এটা আনন্দৰ এটা সময়। এইখিনি নাভাবিব আকৌ যে এইখিনি বৰষুণৰ পানী বৰষুণ দিছে। বৰষুণ নাই কাৰণে, বৰষুণৰ অভাৱৰ কাৰণে মেচিন লগাই পানী দিয়া হৈছে। এইখিনি দেখাত লাগিছে যেন বৰষুণৰ পানী জমা হৈছে, বৰষুণৰ পানীৰ কাৰণে হৈ আছে, কিন্তু নহয়, এই মেচিনেদি দিয়া গৈছে পানীখিনি। কঠীয়াখিনি পেলাই থোৱা গৈছে। এতিয়া বৰ্তমান অলপ পিছত বা দুদিনমানৰ পিছতেই মানুহ আহি পিনে কঠীয়াখিনি ৰুবহি। জেওৰাখনৰ সিপাৰে দেখিছে, সেইফালেতো কঠীয়া ৰুই হৈ গ'ল কিছুমানৰ, কিন্তু এইফালে মোৰ এইফালে কিন্তু হোৱা নাই, কাৰণ মানুহৰ পোৱা অভাৱ বা পানীৰো অভাৱ। সেইকাৰণে যি কি নহওক, সেইফালেও বেছি ৰোৱা হোৱাগৈ নাই, কিন্তু আধা আধি হৈছেগৈ। এইখিনি সুন্দৰ বৰষুণ এজাক আহি গ'ল। কৈহে আছিলোঁ বৰষুণ নাই বুলি, বৰষুণ জাকে একদম দেহা শীতল পেলাই গৈছে। এইফালে ভাবিছে এইফালে কি কৰি আছোঁ। এইফালে আমাৰ উৎপল ভাইটিয়ে বাঁহ কাটি আছে, আৰু এইফালে আমাৰ মৃগাংক দাই গাঁত খান্দি আছে। মানে এইখিনিতে সৰুকৈ ফাৰ্ম হাউচটো বাঁহেৰে বনাই আছোঁ। আগতে আছিলে, সেইটো ভাগিলে। এতিয়া আকৌ নতুন বাঁহ আনি, টিং আনি আকৌ নতুনকৈ বনাইছোঁ। বেৰ চেৰ দি পিনে, বেৰখিনি আনিবলৈ বাকী আছে। বাকী ইয়াত টিঙৰ মেজাৰমেণ্ট লৈ আছে দুইটাই। ময়ো অকণমান লাগি কৰি দি আছোঁ। তাতে ভিডিঅ' বনাব লাগিব নহয়। ভাবিছে আকৌ মই ভিডিঅ' বনাই এনেই দেখাই আছোঁ বুলি। ভিডিঅ' বনোৱা সময়খিনিহে, কিন্তু বাকীখিনি ময়ো কৰিছোঁ কাম, নকৰা নহয়। এইখিনিতে আকৌ দুইটা ফাৰ্ম হাউচৰ দুইটা প্ৰেছিডেণ্ট ছেক্ৰেটাৰী, আমাৰ দুইটা এই প্ৰেছিডেণ্ট ছেক্ৰেটাৰী দুইটাই ঘটনা এটা ঘটালে যে আনিব লাগিছিলে 10 ফুটি টিং, আনিলে 8 ফুটি টিং। এতিয়া আৰু দুখন টিং আছে 10 ফুটি, এই দুখন 8 ফুটি। এতিয়া কোনোফালে নিমিলা হৈ আছে, কিন্তু একো নাই, বেছি দিনৰ কাৰণে নহয়, আকৌ সলাম। পিছে এইখিনিতে আমাৰ খেজুৰ গছডালৰ ওপৰতে চৰাইকেইটাই বাঁহ সাজি আছে। এই চৰাইকেইটাৰ নাম কি ক'বচোন, কমেণ্ট বক্সত জনাব। বৰ ধুনীয়াকৈ মাত, সিহঁতৰে মাতকেইটা শুনি ভাল লাগি আছে খেজুৰ গছডালত। দেখা পাইছেনে নাই নাজানো। পিছে ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি কিবা ভাল লাগিল, পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। যদি ইউটিউবত চাই আছে, ইউটিউবত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাকী বাই বাই।